নমস্কাৰ স্বাগতম জনাইছোঁ মই দিপাক্ষী আজি মোৰ অন্য এটা ভিডিঅ'লৈ আজি লোকেল মাছৰ দুটা বেলেগ বেলেগ ৰেচিপি লৈ আহিছোঁ চাওঁচোন আহক মাছৰ তৰকাৰী মই দুখন বনাম এখন বনাম এইটো ভেদাইলতা দি ভেদাইলতা নৰসিংহ বিলাহী পিঁয়াজ দিম আৰু নহৰু লৈছোঁ ফুটা কৰি থোৱা আছে পিচিব লাগিব নহৰু আৰু আদা লগতে আলু এটা এই আলুটো সৰু সৰুকৈ কাটি দিম এতিয়া এই সকলোখিনি পিচি লওঁগৈ পিছাৰ পাছত মাছখিনি ফ্ৰাই কৰা হৈ গ'ল তাৰ পাছতে মই চব্জি কেনেকৈ বনাওঁ চাব নেক্সট আকৌ এইফালে লৈছোঁ জিকা বিলাহী পিঁয়াজ আদা নহৰু আৰু কচু আজি জিকা বাকলিকেইটা এখন বেলেগ চাটনি বনাই দেখাম আপোনালোকক জিকা বাকলিকেইটা পেলনি নোযোৱা খুব ধুনীয়া হয় জিকাকেইটা কোমলীয়া কোমলীয়া সেইকাৰণে আজি চাটনি এখন বনাম ঠিক আছে চাওঁ আহক মই মাছৰ ৰেচিপি দুটা কেনেকৈ বনাওঁ এতিয়া মই নৰসিংহ আৰু ভেদাইলতাখিনি পটাখনত পিচি ল'ম এইফালে জিকা বাকলিকেইটা অলপ ডাঠকৈ গুচাই লৈছোঁ যিহেতুকে জিকাকেইটা একেবাৰে কোমলীয়া হয় সেইবাবে বাকলিটো অকণমান ডাঠকৈ গুচাই লৈছোঁ জিকা বাকলিকেইটা টুকুৰা টুকুৰকৈ কাটি ল'লোঁ আৰু এইফালে কেঁচা জলকীয়া লৈছোঁ চাৰিটা আৰু মান ধনিয়া আদা নহৰু লৈছোঁ
আপোনালোকে মোৰ আজিৰ এই মাছৰ ৰেচিপিটো চাই যদি ভাল পালে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যিসকলে নতুনকৈ চাইছে। ধন্যবাদ।